নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল ৰাইনো ভেনিউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ডিমাছা জনজাতিৰ কথা কিছু আলোচনা কৰিম। ভিডিঅ'টোত এটা সংগীত যোগ কৰা হৈছে যাৰ সহায়ত আমি তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যৰ কথা কিছু জানিম। চাওঁ আহক এতিয়া এটা সুন্দৰ ডিমাছা গীত। ডিমাছা ভাৰতৰ উত্তৰ পূবৰ আদিবাসী। তেওঁলোক অসম, নাগালেণ্ড আৰু ইয়াৰ সমীপত থাকে। তেওঁলোক বড়ো জনগোষ্ঠীৰ এটা শাখা। তেওঁলোক উত্তৰ কাছাৰৰ পাহাৰত, শিলচৰ উপসমণ্ডল, কাৰ্বি আংলঙৰ সমতল, নগাঁও জিলা, নাগালেণ্ডৰ টুৱেনচাং আৰু ডিমাপুৰ আৰু ধনশিৰি এলেকাত বাস কৰে। ডিমাছাসকলে প্ৰায় 1086 চনত ডিমাপুৰত ৰাজধানী স্থাপন কৰে আৰু 1536 চনত ডিমাপুৰ এৰি মাইবাঙত নিজৰ ৰাজ্য পুনৰ স্থাপন কৰে। 1745 চনত ডিমাছাৰ ৰাজধানী খাছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। 1932 চনত তেওঁলোকৰ ৰাজ্য ব্ৰিটিছৰ সাম্ৰাজ্যৰ অধীনত হয়। ডিমাছা সমাজত পুৰুষ আৰু মহিলাৰ বাবে পৃথক গোষ্ঠী আছে। বৰ্তমান 40টা পুৰুষৰ গোষ্ঠী আৰু 42টা মহিলাৰ গোষ্ঠী আছে। পুৰুষৰ গোষ্ঠীক চাকং আৰু মহিলাৰ গোষ্ঠীক জুলু বুলি জনা যায়। একে বংশৰ ভিতৰত বিবাহ নিষিদ্ধ। ডিমাছা বিবাহত পুৰোহিতৰ কোনো প্ৰয়োজন নাই। পৈতৃক সম্পত্তিৰ নীতি অনুসৰি সম্পত্তি অৰ্জন কৰে। ল'ৰাবোৰে দেউতাকৰ সম্পত্তি আৰু ছোৱালীয়ে মাকৰ বিভূতি লাভ কৰে। তেওঁলোকৰ মাজত পৈতৃক সম্পত্তিৰ লগত মাতৃক সম্পত্তি মিহলি নকৰাৰ এটা নীতিয়ে দেখা যায়। যদি পৰিয়ালত কোনো ছোৱালী নাথাকে তেন্তে মাকৰ পৰিয়ালৰ কোনোজনীয়ে সেই সম্পত্তি লাভ কৰে, কিন্তু পুত্ৰই কেতিয়াও মাকৰ বিভূতি নাপায়। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰতো একে নীতি দেখা যায়। তেওঁলোকৰ নিজৰ ধৰ্মীয় বিশ্বাস আছে। তেওঁলোকে নিজৰ দেৱ দেৱতা আৰু পূৰ্বপুৰুষক পূজা কৰে। তেওঁলোকৰ পুৰোহিতসকলক জন্ঠাই বুলি কোৱা হয় আৰু মূল পুৰোহিতক জীচিয়া বুলি জনা যায়। আহোমসকলৰ দেওধাইৰ দৰে ডিমাছা সমাজত এক শ্ৰেণীৰ লোক আছে যাক অতি অপ্ৰাকৃতিক আৰু ঐশ্বৰিক শক্তিৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। তেওঁলোকক পাথৰী বুলি জনা যায়। তেওঁলোকে অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ সকলোৰে বাবে ঐশ্বৰিক বাৰ্তা বহন কৰে। 1813 চনত ডিমাছা ৰজা কৃষ্ণচন্দ্ৰই নিজকে হিন্দুলৈ পৰিৱৰ্তন কৰিছিল আৰু তেতিয়াৰ পৰাই হিন্দু ধৰ্মীয় ৰীতি নীতি তেওঁলোকৰ সমাজত প্ৰচলিত। তেওঁলোকৰ প্ৰধান জীৱিকা হ'ল কৃষি আৰু মহ পালন। তেওঁলোকে জুম পদ্ধতিৰে খেতি কৰে। তেওঁলোকৰ প্ৰধান কৃষি সামগ্ৰী হৈছে কপাহ, সৰিয়হ আৰু তিলগুটি। মতা মানুহে বাঁহ-বেতৰ শিল্প বনায় আৰু মহিলাসকলে হস্ততাঁতত কাপোৰ তৈয়াৰ কৰে। ডিমাছা সমাজত ল'ৰা-ছোৱালীৰ এটা সংগঠন দেখা যায় যিয়ে সহযোগিতামূলক পদ্ধতিৰে কাম কৰে আৰু তাক হেংদাও বুলি কোৱা হয়। ডিমাছাৰ নিজৰ পৰম্পৰাগত পোছাক আছে যি তেওঁলোকে নিজে তৈয়াৰ কৰি লয়। তেওঁলোকৰ এটা উপভাষা আছে। মূল ডিমাছা উপভাষা বহু শব্দ অসমীয়া ভাষাত দেখা যায়। ডিমাছা লোক শিল্প আৰু স্থাপত্য কলাত বিকশিত। ডিমাপুৰ, মৈবাং আৰু খাছপুৰত পোৱা প্ৰাচীন অৱশেষ তেওঁলোকৰ কলাত্মক আৰু স্থাপত্য শ্ৰেষ্ঠতাৰ সুন্দৰ উদাহৰণ। এয়া আছিল ডিমাছা জনগোষ্ঠীৰ এটা চমু পৰিচয়। আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।